Hi guys, welcome to SR vlog. আজি first day, first time. আমি এয়া কেইজন আছো চাওক, 4 জন আছো। নাৰ্সাৰী এখনলৈ ফুৰিব আহিছো। এয়া চাওক, দেখুৱাম কি কি আছে ইয়াতে। এয়া চাওক, নাৰ্সাৰীলৈ আহি পালো। এইফালে এয়া ড্ৰেগন ফ্ৰুট। এয়া চাওক পকিছে, এয়া সৰু সৰু। এইফালে চাওক, এইফালে দেখুৱাই আছো, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। এয়া নাৰ্সাৰীখন, সম্পূৰ্ণ নাৰ্সাৰী। এয়া চাওক, এইফালে ড্ৰেগন গছ, এইফালে লেচি চাওক। এয়া চাওক ড্ৰেগনৰ ফুল, আপোনালোকে দেখিছেনে বাৰু? যদি দেখা নাই কমেণ্ট কৰি জনাব। এয়া চাওক ড্ৰেগন পকিলে ৰঙা ৰঙা হয়, মই দেখুৱাম বাৰু পিছতো। এতিয়া আৰু এখন ঠাইলৈ গৈ আছো আমি, স্পেচিয়েল। এয়া হৈছে গোটাইবোৰ পাহাৰ, চাৰিওফালে গ্ৰীনি এণ্ড গ্ৰীনি। চাই থাকক ভিডিঅ'টো। এয়া ড্ৰেগন ফ্ৰুইট চাওক, ফুলবোৰ কেনেকা চেম কেকটাছৰ দৰে, বাট খাবলৈ কিন্তু বৰ টেষ্টি। চাওক এয়া পকিছে। Wow, কমলা। এতিয়া আমাৰ নাৰ্সাৰী ফুৰা হৈ গৈছে, ঘৰত যাব হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব। বাই বাই।